ATCCM তেওঁবিলাকে আমাৰ ট্ৰাইবেল খ্ৰীষ্টানবিলাকক কিছুমান অসংবিধানিক আৰু কোনো বিশেষ কাৰণ নথকাকৈ সময়ে সময়ে তেনেকৈ আমাৰ ওপৰত তেনেকৈ কথা কৈ আহিছে। সেয়ে আমি খ্ৰীষ্টান হিচাপে অৱশ্যে আমি বৰ সংযম কৰি আছোঁ, কিন্তু ঘনে ঘনে বাৰে বাৰে এনেকুৱা কোৱাৰ কাৰণে আমি বাধ্য হৈছোঁ। আজি তেওঁবিলাকৰ যিটো আনফাউণ্ডেড ৰিজন লৈ কাৰণলৈ যিটো কৈ আছে, ইয়াৰ প্ৰত্যুত্তৰ তথা স্পষ্টীকৰণ দিবলৈ আমি ইয়াত গোট খাইছোঁ। বিশেষকৈ এতিয়া যি কথাবিলাক কৈছে যে JDSS বিশেষকৈ কোঅৰ্ডিনেটৰ তেখেত সন্মানীয় বুলি আমি ক'ব লাগিব। বিনোদ কুমাৰ যিটো অভিযোগ দিছে এইটো হৈছে যোৱাবাৰ তেখেতবিলাকে উলিয়াইছিলে যে 20টাকৈ অধিক ধৰ্মীয় অনুষ্ঠান আৰু বহু আন্তৰ্জাতিক দেশীয় আৰু প্ৰাদেশিক অনুষ্ঠানবোৰে মানৱ সেৱা শুশ্ৰূষা শিক্ষা ব্যৱস্থা ইত্যাদিৰ দ্বাৰা অনৈতিক ধৰ্মান্তৰ কৰাত তেনেকৈ চেষ্টা কৰিছে। আৰু ইয়াত আমি ইয়াকে ক'বলৈ ইচ্ছা কৰিছোঁ যে এই অভিযোগ অসত্য আৰু ভিত্তিহীন বুলি আমি ক'বলৈ ইচ্ছা কৰিছোঁ। আৰু এতিয়া যদি আমি চাবলৈ যাওঁ, অলপ হিষ্টৰী যদি আমি চাবলৈ যাওঁ, ৰেভাৰেণ্ড নাথান ব্ৰাউন শদিয়াত অসমীয়া কছাৰী চিংফো ঘামটি আৰু বহু লোক অতি পুতৌ লগা অৱস্থাত দেখা পাইছিলে। আৰু সেয়েহে এনেকুৱা অৱস্থা দেখা পোৱাৰ কাৰণে তেওঁলোকক শিক্ষা প্ৰদান কৰিবলৈ 1837 খ্ৰীষ্টাব্দত তেওঁ স্কুল স্থাপন কৰে। আৰু তেওঁ এখোজ আগুৱাই গৈ অৰুণোদয় নামাকৰণেৰে এখন নতুন অসমীয়া ভাষাৰ আলোচনা প্ৰকাশ কৰে। আৰু সেইখন অসম বুৰঞ্জীৰ ঐতিহাসিক এটা কি হয় প্ৰথম অসমীয়া বাৰ্তাবাহী আলোচনী। আৰু এইখনে অসমীয়া ভাষা আৰু সাহিত্যক উজ্জীৱিত কৰি আহিছে। আৰু যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে মিছনাৰীসকলৰ দ্বাৰা প্ৰতিষ্ঠিত শিক্ষা অনুষ্ঠানসমূহৰ পৰা সকলো বিশ্বাসৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষা আহৰণ কৰি আহিছে। সেইটো আমি যদি হিষ্টৰী চাওঁ সেইটো আমি পোৱা যায়। কিন্তু তেখেতসকলে উজ্জ্বল অনাৰ দৰে তেওঁলোকে অৰ্থাৎ যিসকলে খ্ৰীষ্টান স্কুলত কলেজত পঢ়ি আহিছে কেতিয়াও ধৰ্মান্তৰণকৰণৰ হেঁচাত পৰা নাছিল আৰু এতিয়াও হোৱা নাই, আমি দেখিছোঁ আৰু ইয়াত আমাৰ প্ৰমাণ আছে। সেয়েহে ইয়াৰে উল্লেখ্য ব্যক্তিসকলৰ কেইজনৰ নাম উল্লেখ কৰিবলৈ মই ইচ্ছা কৰিছোঁ, যেনে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি আৰু যিগৰাকীয়ে মাদ্ৰাজ খ্ৰীষ্টান কলেজ চেন্নাইৰ পৰা শিক্ষা লাভ কৰিছিল। আৰু তেনেকৈ আমি ক'ব পাৰোঁ যে ডক্টৰ APJ আব্দুল কালাম আমি সকলোৱে জানো এই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি, যিগৰাকীয়ে তিৰুচিৰাপল্লীৰ ছেণ্ট জোচেফ কলেজৰ শিক্ষা আহৰণ কৰিছিলে। আৰু তেনেকৈ আৰু এজন নাম বহুত আছে যদিও তেখেত মাননীয় LK আদবানী এই সময়ৰ ডেপুটি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। তেওঁ ছেণ্ট পেট্ৰিয়াছ হাইস্কুল কেৰাচিত শিক্ষা আহৰণ কৰিছিল। আৰু তেনেকৈ বহুত তেওঁলোকে কোনেও কোৱা নাই যে কোনেও এজনে কোৱা নাই যে তেওঁলোকক কেতিয়াবা ধৰ্মান্তৰণকৰণৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল, কোনেও তেওঁবিলাকে কোৱা নাই। সেয়েহে এতিয়া আসাম ট্ৰাইবেল খ্ৰীষ্টান কৰ্ডিনেশ্যন কমিটি আৰু নেশ্যনেল পাৱাৰ খ্ৰীষ্টান কাউন্সিলে আমি ক'বলৈ বাধ্য হৈছোঁ যে শ্ৰী কুম্বাং তথা JDSSM তেওঁবিলাকৰ যিটো কথা কৈছে সম্পূৰ্ণ অসত্য কথাবোৰ প্ৰচাৰ কৰি আছে। গতিকে এইবিলাক কথা যাতে ৰিপিট নকৰে আমি আহ্বান কৰিছোঁ, কিয়নো আমি সকলোৱে ইচ্ছা কৰোঁ আমাৰ অসমত, আমাৰ দৃষ্টিকোণ, আমাৰ ভাৰতৰ সদায় আমি শান্তি শৃংখলাবদ্ধ হিচাপে আমি চলোৱাটো আমি বাঞ্ছা কৰোঁ আৰু আমাৰ সকলোৱে ইচ্ছা কৰে। আৰু আমাৰ বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁবিলাকেও আমাৰ মাজত, আমাৰ দেশত শান্তি সম্প্ৰীতি বজাই ৰখাটো ইচ্ছা কৰে, আমিও সেইদৰে ইচ্ছা কৰোঁ। আৰু কিন্তু এতিয়া আকৌবাৰ ST ডিলিশ্যনৰ কথা তেখেতবিলাকে কৈছে যে খ্ৰীষ্টান হ'লেই বা খ্ৰীষ্টান ট্ৰাইবেলসকলক এই আৰ্টিকল যিটো আমাৰ ভাৰত সংবিধানত আছে 342 এয়া সংশোধন কৰি ট্ৰাইবেলসকলক ভাগ কৰা কাৰ্য তেওঁ গভীৰ ষড়যন্ত্ৰৰ প্ৰমাণ বুলি আমি ক'বলৈ ইচ্ছা কৰিছোঁ। গতিকে এনে ষড়যন্ত্ৰ তথা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ
আৰু ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ যিটো পৰিপন্থী বুলি আমি ক'বলৈ ইচ্ছা কৰোঁ কাৰণ আমি সকলোৱে ভাৰতৰ সংবিধানত আমি সন্মান দিয়া আমাৰ অতি দৰকাৰ অতি দায়িত্ব আছে আমাৰ সকলোৰে দায়িত্ব আছে গতিকে আমি ক'বলৈ ইচ্ছা কৰিছোঁ যে এনেকুৱা যাতে তেওঁবিলাকে এনেকুৱা অনৈতিক আৰু তথা এনেকৈ মানে আমাৰ দেশত আমাৰ জাতিৰ মাজত এনেকৈ মানে বিশৃংখল সৃষ্টি কৰা আমি কেতিয়াও মানে কামনা নকৰোঁ আমি ইচ্ছা নকৰোঁ ট্ৰাইবেলসকল অসম ভূমিৰ ভূমিপুত্ৰ হয় আমি সকলোৱে জানে তেওঁলোকে যীশু খ্ৰীষ্ট প্ৰভু গ্ৰহণ কৰিছে তেওঁলোকৰ ত্ৰাণকৰ্তা বুলি মানি লৈছে আৰু নিজৰ সংস্কৃতি পৰায়ণ আৰু তেনেকৈ ভাষা প্ৰেমী হৈছে ট্ৰাইবেলবিলাকে স্পেচিয়েলি ট্ৰাইবেল খ্ৰীষ্টানবিলাকে কিন্তু তেওঁবিলাকে কৈছে যে আৰু তেনেকৈ মানে ট্ৰাইবেল খ্ৰীষ্টানবিলাকে মানে নিজৰ ভাষা কালচাৰ মানে তেনেকৈ মানে প্ৰত্যাহ্বান এৰি দিছে কিন্তু সেইটো সম্পূৰ্ণ মিছা তেওঁবিলাকে কৈছে যে সেইটো মানে একেবাৰে মানে সংবিধানৰ বাহিৰত কৈছে কিন্তু আমি সংবিধানৰ মাজত আছোঁ আমি কৈছোঁ ভাৰত সংবিধান আমি সন্মান কৰোঁ আৰু সকলোৱে সন্মান কৰি ভাৰতৰ সংবিধান মতে চলাটো আমি ইচ্ছা কৰোঁ আৰু সেয়েহে মিছা অভিযোগ আৰু তেনেকৈ মনে সজা মিথ্যাচাৰবিলাক বাদ দিয়াটো আমি ইচ্ছা কৰোঁ আৰু যিবিলাক জনজাতিসকলে যীশু খ্ৰীষ্ট গ্ৰহণ কৰিলে যেনে বড়ো মাৰ কাৰ্বি কুকি মিজো মিচিং নাগা আৰু ৰাভা গাৰো তিৱা আৰু অন্যান্য লোক স্বভাৱতে অধিক জনজাতি বুলি আমি ক'বলৈ ইচ্ছা কৰিছোঁ আৰু অধিনিয়মৰ মানি চলালোক আৰু তেনেকৈ কোনোবাৰ নিজৰ সংস্কৃতি যিটো ভাষা নিয়ম নীতি পৰম্পৰা সংৰক্ষণ কৰায়ন গতিকে আমি আসাম ট্ৰাইবেল খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটি হৈ আৰু নেশ্যনেল ব'ৰ্ড খ্ৰীষ্টান কাউন্সিলৰ হৈ আমি আমাৰ অসমৰ অতি সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি বিনম্ৰে আমি আহ্বান কৰিছোঁ যে এনেকুৱা ব্যক্তিসকলৰ এনেকুৱা সংগঠনবিলাকক যি ব্যক্তিসকলে যি সংগঠনবিলাকে আমাৰ মাজত তেনেকৈ অশান্তি সৃষ্টি কৰে এনে অন্যথা কথা কৈ যাতে তেনেকৈ নকয় এইটো মানে ষ্টেপ ল'ব লাগে সাৰাংশ হিচাপে মই ইয়াকে কৈছোঁ আৰু যদি কিবা এটা বুজিব লগা আছে তেতিয়াহ'লে আপোনালোকে সুধিব পাৰিব আমি ইয়াত মানে উত্তৰ দিবলৈ প্ৰস্তুত হৈছোঁ Thank you so much. Yes. বৰ্তমান আমি তেনেকৈ আইনী ব্যৱস্থা ল'বলৈ তেনেকৈ খুব চিন্তা কৰা কিয়নো আমি দাবী কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ এইটো চৰকাৰে ল'ব লাগে কিন্তু এজ এ খ্ৰীষ্টান আমি তেনেকৈ মানে খুব তেনেকৈ হঠাৎকৈ আমি তেনেকৈ আইনৰ ব্যৱস্থা ল'বলৈ আমি ইচ্ছা কৰা নাই কিন্তু যদি পৰিস্থিতি যদি বাধ্য কৰে তেতিয়াহ'লে অৱশ্যে আমি আলোচনাৰ মাধ্যমেৰে আমি সেইটো অৱশ্যে কৰিব পাৰে কিন্তু বৰ্তমান আমি এনেকৈ সিদ্ধান্ত লোৱা নাই আৰু আলোচনা কৰা নাই কিন্তু আমি চৰকাৰেহে আমি আহ্বান কৰিছোঁ যাতে আমাৰ মাজত শান্তি সম্প্ৰীতি আমি সকলোৱে বজাই ৰাখিব কি যি ধৰ্মই নহওক যি জাতিয়েই নহওক আমি একেলগে প্ৰেমৰ বান্ধনত থকাটো আমি ইচ্ছা কৰোঁ একেলগে কাম কৰি আমাৰ জাতিৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি কাম কৰি যাওঁতো আমি ইয়াকে কামনা কৰোঁ